নমস্কাৰ এটা বহুদিনীয়া সপোন আছিলে যে এটা অসমৰ ভিতৰতে বৰ দূৰলৈ যাব নোৱাৰো অসমৰ ভিতৰত এটা ৰাইড কৰিম অলপ দুদিনমানকে মানে দিনটিয়াকে নহয় দুদিনমান থাকি পেলাই বা তেনেকে ক'বাত আৰু সেই সপোনটো পূৰা কৰাৰ আশাৰে আজি ওলাইছো আৰু বিনি আৰু মই বৰ্তমান গুৱাহাটী যাম তাৰ পিছত ক'ত কেনেকে যাওঁ তাকে চাম চেষ্টা কৰিম গতিকে আৰু যিবা পাৰো কিবা ভাল জায়গা থাকিলে দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু আমি আহিলোঁ আহি পেলাই 30 কিলোমিটাৰমান আহিলোঁ ঘৰৰ পৰা আহি পেলাই অলপমান গৈছোঁ আৰু বৰ ধুনীয়া লোকেশ্যন এটা দেখিলোঁ গৈ পেলাই অকণমান ৰৈ দিওঁ ৰৈ পেলাই অকণমান হ'ল তাৰপিছত বাকী বতৰটো খুব বেয়া খুব বেছি বেয়া মানে বতৰটোৰ কাৰণে অকণমান ভয় খাই আছোঁ বতৰটো কিন্তু এনেই আহি ভাল লাগিছে ৰ'দ চ'দ নাই ঠাণ্ডা ঠাণ্ডা হৈ আছে আৰু মই বাকী আপোনালোকক পৰিৱেশটো দেখাই আছোঁ আকাশখন চাওকচোন আকাশখনৰ ৰং দেখি ভয় লাগি গৈছে খালি ধুনীয়াকৈ গুৱাহাটী পালেগৈ হ'ল আৰু আমি ৰৈ থাকোঁতে বৰষুণ আহি গ'ল আৰু এতিয়া পৰা ৰেডি আৰু এতিয়া ইয়াতে বৰষুণ আহি গৈছে বৰষুণ আহিব বুলি ভাবি আছিলোঁ বৰষুণ আহি গ'ল বা কি জ্বালাত আহি পেলাই কোনোমতে ধনটো পাইছে বিষ্ণু মন্দিৰ বহুত এবাৰ চাকি জ্বলাওঁ গোটেই ভিডিঅ' কেমেৰাত ধূলি পলি হৈ আছে মই গম পাইছোঁ কিন্তু এই মন্দিৰ পাইছোঁহি আৰু সেৱা এটা কৰিলোঁ তাৰপিছত কি চাকি জ্বলালোঁ মন্দিৰত ফল খাই আৰু মানে কি এইফালে গুৱাহাটীৰ ফালে গ'লে ইয়াতে সেৱা নকৰিলে কিবা ভাল নালাগে আৰু ইয়াতে সেৱা এটা কৰিলেহে মনটো ভাল লাগে গতিকে পুনৰবাৰ আগতেতো মই ষ্টাৰ্টিং ইয়াৰ পৰাই কৰিছিলোঁ আৰু আজি পুনৰবাৰ আকৌ দেখালোঁ আৰু দেখি গুৱাহাটীৰ ফালে গ'লে সেৱাৰ কাৰণে প্ৰসাদ দিছে দুভাগ এইটো নুখুলোঁ আৰু ভোক লাগি আছিলে প্ৰসাদ পাইছে ভালেই লাগিছে বুট মগু দি পেলাই বৰষুণত ভিজি খুব ঠাণ্ডা লাগিছে অলপমান বহিলোঁ অকণমান চাহ খাই লওঁ ইয়াতে চাহ খাওঁ গুৱাহাটীলৈ গ'লে আজিও খাই লওঁ
দেওশাল মন্দিৰ। আমি আহি দেওশাল মন্দিৰ পালোঁ। দেওশাল মন্দিৰৰ মূল গেট আৰু সেৱা এটা কৰিলোঁ। বৰ ধুনীয়া লাগে পৰিৱেশটো। আজি প্ৰথম দিনত জাৰ্ণি কৰি অৱস্থা একদম অৱস্থা নাই, আৰু অভিজ্ঞতাও নাই ন আগতে জাৰ্ণি কৰা। তাৰপিছতে এইটো চাওক, তিনি বেগ বান্ধিবলৈ বৰষুণত এঘণ্টামান ফচিলোঁ, ফচি পেলাই আৰু বেগ বান্ধিলোঁ উপায় নাপায়, কাপোৰৰ বেগ এটা বিচাৰিছোঁ। আমি আহি জাগিৰোড পালোঁ, জাগিৰোড পাৰ হ'লোঁ। জাগিৰোড পাৰ হৈ পেলাই এতিয়া জাগিৰোড পাৰ হৈ পেলাই ফেক্টৰী পালোঁ এতিয়া। তাৰপিছত চাওক ভিউটো চাওক কি ধুনীয়া। ভোক লাগিছে, সেই মন্দিৰৰ পৰা দিয়া প্ৰসাদকে খাব লৈছোঁ। তাৰপিছতে বহুত বৰষুণত, আজি মানে সাংঘাতিক বৰষুণ পাইছোঁ দেই। জাৰ্ণি কৰা মজা উলিয়াই দিছে। তাৰপিছত বাকী চাগে এতিয়া বতৰটো ভাল হৈছে, এতিয়া চাগে ধুনীয়াকৈ যাব পাৰিম গুৱাহাটীলৈকে। চাওঁ কি হয় গ'লে। বেয়া ভোক লাগিছে। ৰাস্তাত প্ৰসাদ খালোঁ যদিও মানে আৰু ৰ'ব পৰা নাই আৰু এই কি কয় ধাবা এখন সোমাই লৈ পেলাই একো খোৱা নাই, চিধা ভাত আৰু দালি। মাছ নালাগে দিয়া। তাৰপিছতে একদম মানে এনে এনেই ধাবাত সোমাবলৈ বেয়া পাওঁ মই। নগাঁৱত কিছুমান হোটেল আছে আপোনাৰ অৰ্ডাৰ দিয়াৰ লগে লগে একদম লগে লগে আৰু 70 টকাত। মই বোলে বিনি ৱেটাৰ বুলি ক'ব লাগে। নেদেখাওঁ আমাৰ নগাঁৱত দুখনমান হোটেল আছে, মানে বহুতে গম পাই চাগে। তাত মানে ভাল লাগে কি 70 ৰুপিছত আপোনাৰ কিমান আইটেম দিয়ে আৰু একদম লগে লগে আহি যায়, মানে আপোনাৰ বহুত সময় নালাগে। কিন্তু ইয়াতে আজি ভাল লাগিলে কিয়, বহুত সময় লগাইছে যদিও মই একদম পূৰা ৰিলেক্স হ'ব পাৰিছোঁ, মানে বাইক চলাই চলাই। বেছি দূৰ নাই, আমি যোৰাবাট পাম আৰু তাৰপিছত আজি গন্তব্যস্থান ক'ত যাওঁ আপোনালোকক দেখুৱাম আৰু তাতে শেষ কৰিম আজি। এইটো হ'ল এই ধাবাখনৰ পৰিৱেশ য'ত আমি ভাত খাইছিলোঁ। আৰু এইটো কি চৰাই কয় জানো, টাৰ্কি বোলে, টাৰ্কি। অঁ, এইটো চাওকচোন পৰিৱেশটো ভালে লাগিছে। মই নিজে ভাত খালোঁ আৰু বাইকখনকো অকণমান পেট ভৰালোঁ। তাৰপিছতে
এতিয়া আকৌ যাত্ৰা আমি বৰ্তমান যোৱা বাটত আছোঁ আমাৰ প্লেনিং আছিলে আজি গুৱাহাটীত ৰখা আৰু গুৱাহাটীত মোৰ বা আছে একচুৱেলি বা মানে কি আৰু মোৰ পেহী হয় বা বুলি মাতো সৰুৰ পৰা আজি বাৰটাত আহিলোঁ এতিয়া বাহঁতৰ ঘৰ পালোহি তাৰপিছত আজি ইয়াতে ৰৈ পেলাই বাকী নেক্সট ডে কেনেকৈ কি প্লেনিং কৰোঁ বৰ চাৰ্টেন প্লেনিং নাই একো তেনেকুৱা গতিকে আমি কেনেকৈ কি সিদ্ধান্ত আজি ল'ম বাৰু লৈ পেলাই কি দেখাব পাৰোঁ চেষ্টা কৰিম পিছৰ ভিডিঅ'ত দেখাবৰ কাৰণে গতিকে ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ